হেল্ল' ফ্ৰেণ্ড, আজি মই আমাৰ ঘৰৰ এজোপা গছত এপাহ ফুল দেখিলোঁ। সেই ফুলপাহ বোলে বহুত ভাগ্যৱান মানুহেহে দেখে। সেইকাৰণে মই ভাবিলোঁ মইনো অকলে কিয় ভাগ্যৱান হওঁ, লগতে মোৰ বন্ধু বান্ধৱ সকলো ভাগ্যৱান হওক, সেইবুলি মই মানে ফুলপাহ আপোনালোককো দেখুৱাবলৈ লৈ আহিলোঁ। সেই ফুলপাহ হ'ল এইপাহ কি ফুল বাৰু আপোনালোকে জানেনে? এইপাহ হ'ল হালধি গছৰ ফুল। এইপাহ দেখিলে বোলে মানুহ ভাগ্যৱান হয়। এইটো বাস্ত্ৰ শাস্ত্ৰৰ কথাহে, মই ইমান নাজানো। তথাপিতো ভাবিছোঁ মই অকলে মানে ভাগ্যৱান নহওঁ আৰু আপোনালোককো দেখুৱাওঁ, সেইবুলি মই এই হালধি ফুলপাহ লৈ আহিলোঁ। তাৰমানে আমাৰ ঘৰৰ হালধি গছত এই ফুলপাহ ফুলি আছিলে। সেইকাৰণে মই আগতে এইবিলাক মানে শুনি আছোঁ, গতিকে বোলো আজি লৈ গৈ আপোনালোককো দেখুৱাম। হালধি আচলতে ঔষধি গুণ বিশিষ্ট। ই প্ৰাচীন কালৰ পৰাই আয়ুৰ্বেদত হালধিক হৰিদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে। সৌন্দৰ্য চৰ্চাতো হালধি ব্যৱহাৰ কৰা হয়। হালধি ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ। হালধি বিষনাশক। শৰীৰৰ কোনো অংশত আঘাতপ্ৰাপ্ত হ'লে বিষ হ'লে আৰু বা ফুলি উঠিলে কেঁচা হালধি বাতি লৈ সেই আঘাতপ্ৰাপ্ত অংশত বান্ধি দিলে মানে বিষ বহুতখিনি উপশম পোৱা যায়। এইবিধ মানে এণ্টি অক্সিডেণ্ট হিচাপে ব্যৱহাৰ হয়। হালধি ব্যৱহাৰে গাৰ ছাল উজ্জ্বল কৰে। শৰীৰৰ অতিৰিক্ত কলেষ্টৰেল হ্ৰাস কৰাত হালধিয়ে যথেষ্টখিনি সহায় কৰে। ভাৰতবৰ্ষত প্ৰায় 4000 বছৰ পূৰ্বেই হালধি ব্যৱহাৰৰ কথা জনা যায়। ধৰ্মীয় অনুষ্ঠানত হালধিৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই চলি আহিছে। পাৰত সংহিতাত ইয়াক সৰ্বগুণ সম্পন্ন হিচাপে উল্লেখ কৰিছে। শ্ৰীমদ ভাগৱত গীতাত উল্লেখ আছে যে ভগৱান কৃষ্ণৰ জন্মৰ সময়ত গোপবধূসকলে হালধি তেল মিহলোৱা পানী লৈ আনন্দ উৎসৱ কৰিছিল। গতিকে হালধিৰ মানে গুণ যথেষ্ট আছে। আঞ্জা তৰকাৰী এইবিলাকত হালধি দিলেহে তাৰ মানে ৰংটো উঠি আহে। গতিকে হালধি মছলা হিচাপেও ব্যৱহাৰ কৰা হয়। সেইকাৰণে বোলো আজি মই আপোনালোকক এই ফুলপাহো দেখুৱাওঁ আৰু এই হালধি মানে হালধি সকলোৱে দেখিছেই বাৰু। এইবিলাক কেঁচা হালধি মই ঘৰৰ মানে হালধি এজোপাৰ গুৰিৰ পৰা হালধি উলিয়াই আনিলোঁ। ফুলপাহনো অকল কি দেখুৱাম বোলো, লগতে হালধিখিনিও মোৰ গছৰ হালধিখিনিও দেখুৱাম। এই হালধি এইজোপা হালধি গছ, ইয়াতে ফুলটো ফুলি আছিলে। সেইকাৰণে বোলো আপোনালোককো এই ভাগ্যৱান হ'বলৈ দেখুৱাওঁ। আপোনালোকে এই হালধি ফুলপাহ দেখিছে না আগতে নাজানো। মই হ'লে মানে কি এই নিজৰ বাৰীত হওঁতেহে এইবাৰ দেখিছোঁ। তাৰমানে ইয়াত কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ফুলপাহ? এনেও ফুলপাহ ভালেই লাগিছে, তথাপি হালধি ফুল হিচাপে তাৰমানে ইয়াক মই বৰ বেছি ভাল লাগিলে নাই লৈ যাওঁ আপোনালোককো দেখুৱাওঁ।